ৰেডি হৈ আছে আৰু আমাৰ ডিছপেচ কাউণ্টাৰ্ছখিনি একদম ৰেডি হৈ আছে আৰু ডিছপেচ ষ্টাৰ্টো হৈ গৈছে। পলিং পাৰ্টি যে আহি নিজৰ মেটেৰিয়েলছ নিজৰ ছেক্টৰ অফিচাৰ তেওঁলোক লগ ধৰি তেওঁলোক একেলগে হৈ টাৰ্গেট হিচাপে যাব। চ' এজ এ ছেক্টৰ তেওঁলোকে যাব, মানে এইটো আমাৰ একদম ফুল ৰেডিনেছ আছে এতিয়া। নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে? নিৰাপত্তা ছিকিউৰিটিৰ ক্ষেত্ৰত ছিকিউৰিটিৰ কাৰণে এতিয়া আমাৰ জোনেল এণ্ড ছেক্টৰ পুলিচ অফিচাৰ্ছ আছে, তেওঁলোকে টাৰ্গেট বনাই লৈ যাব আৰু আমাৰ যোনটো পলিং ষ্টেচনছ আছে তাতো আমাৰ এভৰি পলিং ষ্টেচনত আমাৰ মানুহ মানে আজি গুচি যায়। পলিং উপনিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব, আপোনাৰ কেনে অনুভৱ হৈছে? আপুনি ভোট ল'ব? ভাল লাগি আছে। আপুনি কি মানে আশা কৰিছে? গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্তব্য লাভ কৰা বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে নিজৰ নিজৰ EVM তথা যাৱতীয় সকলো সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কালি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে গোসাইগাঁও মহকুমা প্ৰশাসন। জানিব পৰা মতে 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ মুঠ 285 ভোটগ্ৰহণ আছে। বিষয়া কৰ্মচাৰীয়ে EVM গ্ৰহণ কৰি নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈ আছে। উল্লেখ্য যে 28 নং গোসাইগাঁও বিধানসভা সমষ্টিত 97,672 জন পুৰুষ, 92,964 গৰাকী মহিলা আৰু উভয় লিংগৰ 2 গৰাকী ভোটাৰ, মুঠ 1,90,640 গৰাকী ভোটাৰে ভোটদান কৰিব। গোসাইগাঁৱত 2টা মডাৰ্ণ ভোট কেন্দ্ৰ আৰু 2টা মহিলা ভোট কৰ্মীৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি গোসাইগাঁও জিলা ৰিটাৰ্ণিং বিষয়া ৰাহুল গুপ্তাই জনাইছে। কেমেৰা পাৰ্চন পংকজৰ সহযোগত তস্মিতা ডেকা ৰিপৰ্ট MA নিউজ।